নমস্কাৰ জনাইছোঁ সকলোকে ঢলং বলং চেনেললৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি সকলোৱে জানে যে আজি আমাৰ বিশ্বকৰ্মা খুৰাৰ জন্মদিন নে কি নাজানো। আজি বিশ্বকৰ্মা পূজা আৰু আমি উদযাপন কৰিম বিশ্বকৰ্মা পূজা। গতিকে আপোনালোকে ব্লগটো শেষলৈ চাই থাকিব। আজি বিশ্বকৰ্মা পূজা আমি কেনেদৰে উদযাপন কৰোঁ, কি কৰোঁ। আজি প্ৰীতমৰো বাৰ্থডে, আমি বাৰ্থডেও চেলিব্ৰেশ্যন কৰিব লাগিব। গতিকে বহুখিনি আপোনালোকক দেখুৱাব আছে, গতিকে সকলো দেখাই যাম, ব্লগটো চাই যাব ব'লক। আজি আমাৰ ঘৰত আছে আমাৰ ভাইটি ৰিণ্টুমণি কলিতা। এই ৰিণ্টুমণি কলিতাৰ টুপি চুপি মাৰি বহি আছে। একবাৰ চুলিকেইডাল ধৰা, এই চুলি চাওকচোন, তাৰ চুলি চাওঁ, তাৰ চুলিৰ অৱস্থা হৈছোন চাপৰি নহয়, অপৰিচিত। আমাৰ কাষত আছে এতিয়া ৰঞ্জন বসুমতাৰী, ৰাকেশ শৰ্মা, প্ৰীতমটো আছে। আজি প্ৰীতমৰ জন্মদিন, হেপী বাৰ্থডে প্ৰীতম আগতীয়াকৈ অলপমান। অঁ, এতিয়া চবেই এনেকৈ আড্ডা দি বহি আছে। এতিয়া আজি বিশ্বকৰ্মা পূজা, গতিকে অলপমান চাইকেল টাইকেল ধুব লাগিব, মালা চালা দিব লাগিব, পাৰিলি চাইকেলখন ভালকৈ ধুব লাগিব। আমাৰ যিহেতু ঘোঁৰা নাই, চাইকেলে আছে, গতিকে চাইকেলখন ধুব লাগিব। বহি আছে এতিয়া, চাইকেল ধুব যাওঁ আৰু। অঁ, ঘোঁৰা নোধোৱা হা ভেঙা ৰাইজ। এতিয়া আমি প্ৰীতম আৰু মই দোকানত যাই আছোঁ, চাইকেল দোকানত। তাৰমানে চাইকেলখন প্ৰীতমে ভাল কৰিব দিছে, তাতে চাইকেলখন লৈ আহিব লাগিব। এতিয়া চাইকেলখন আনিব যাই আছোঁ আমি দোকানৰ লাগি। দোকানৰ পৰাই চাইকেলখন আনি এনেকৈ ভালকৈ ধুব লাগিব। আপোনালোকক দেখাই আছোঁ, চাই দেখুৱা ব্লগটো। এতিয়া আমি চাইকেলখন আনিব যাওঁ, মানে আপোনালোকে অলপ নেচাৰেল ভিউটো চাওকচোন বাৰু আমাৰ কাষৰ। আমি এতিয়া আহি পালোঁ চাইকেল দোকান। প্ৰীতমৰ চাইকেলখন ভাল হৈ আছে না প্ৰীতমৰ চাইকেল? পুৰা চাইকেল ভাল কৰি থৈ দিছে, একদম ৰেডি, লৈ গেলি হ'ল মাত্ৰ। এতিয়া প্ৰীতমে পুৰা বিন্দাছ চাইকেল আজি পাই গৈছে। কেনে লাগিছে প্ৰীতম চাইকেলখন পাই পেলাই? অঁ, এতিয়া আমি যাই আছোঁ পুৰা ঘৰক লাগি, যাই পেলাই ফিনফিনাকৈ চাইকেল মিহিকৈ ফিনফিনাকৈ ধুব লাগিব একদম। এতিয়া ৰাইজ আমি আহি পালোঁ, প্ৰীতমে চাইকেল টাইকেল পুৰা ৰেডি কৰি লৈ আহিছে একদম। এটা ধুব লাগিব এতিয়া মোৰখনো আনি পেলাই ধোৱা একেলগে আজি ভালকৈ একদম চিকচিকীয়া কৰি। এতিয়া ছেকেণ্ডতে আছে, লৈ যাওঁ ৰ'ব। এখন মোৰ চাইকেল বাহন, এইখন এতিয়া নিব লাগিব, আজি ধুনীয়াকৈ ধুব লাগিব। আমাৰ এতিয়া চাইকেল ধোৱাত লাগি গৈছে পুৰা। চাইকেলখন ফিনফিনাকৈ ধুব লাগিব আজি ধুনীয়াকৈ। এখানে মোৰ ঘোঁৰা, এখানে মোৰ কাৰ, এখানে মোৰ গতি দিয়া বাহন। জোৰে মাত দিব লাগিব একদম। একদম জোৰে, একদম স্পীডি যায়। এখন মোৰ বাহন। প্ৰীতমৰ খান লাগি ধোৱা লাগিব, এখন ধোৱা আৰু প্ৰীতমৰ খান ধোৱা লাগিব। খুই দেখে এতিয়া আমাৰ সার্ফ টাইম, সার্ফ এক্সেল টাইম। 10 টকীয়া সার্ফ হয়, 10 টকা চাপো যি 100 খান তোৰ কামাল কৰে তো কি জানা? এই মুখো দেখো 100 খান। দেখা নাপায়, তুমি ইনভিজিবল। ও এখন হাতে দুখন হাতে কাম লাগি আছে। ইনভিজিবল বাকি কেখান দেখা নাই তো, নেটকা হৈ আছে। কোনি নাটকা কৈছে? অটোমেটিক মিনিষ্টাৰক কৈছি। মানে মোৰ এখানে হৈছে বাহন, গতিকে এখন মোৰ ৰেঞ্জ ৰভাৰ বুলিও ক'ব পাৰি, এখন মোৰ ৰয়েল এনফিল্ড বুলিও ক'ব পাৰি। কথাটো হ'ল কি, এখন লৈ নলবাৰী গুৱাহাটী চাৰিওফালে ঘূৰোঁ। গতিকে আজি বিশ্বকৰ্মা পূজাৰ দিনা সেৱা কৰিছোঁ যাতে এখন চাইকেল ভালে থাকে, ভৱিষ্যতে মই আৰু ঘূৰি থাকিব পাৰোঁ অলং দলং। সেইটোৱে কামনা বিশ্বকৰ্মা পূজাৰ দিনা। আৰু এই এতিয়া বাহনখন ভালকৈ ধুই আছোঁ, পাইপ লৈ লৈছোঁ, পাইপ লৈ গ'লে মস্তি মাৰি আৰু ধুই আছোঁ। আগৰ প্ৰীতমক ধুৱাই দি, প্ৰীতমক ধুই আছোঁ চাগে, প্ৰীতমক ধুৱাই দি একবাৰ। बादल बरसा बिजुली सावन तुम्हारी। চবে লাগি গৈছে আহান চাইকেল। কেইটা লাগছি চাওকচোন, 3টা, এফালে 4টা। চাইকেল হৈছে আহান লাগছি 4টা চলি, আৰু চাইকেলো কমতি চাইকেল নহয় কিন্তু হান চাওকচোন, মাতগা চাতগা নাই, গোটেই উঠাই দিছি। আৰু এখন চাইকেল যে ক'ত লৈ নাযায় ই নকৈছোঁ, পথাৰৰ দিন নামাই যে কেতিয়াবা সি গাছতো উঠা হৈ যায় চাইকেল লৈ পেলাই। সঁচাকৈ ঐ, গাছতো উঠি যাব কেতিয়াবা এখন চাইকেল লৈ, যেনে ড্ৰিফটিং কৰবো সাংঘাতিক। দে ভালকৈ ধো। আজি মতুক দেখে দে। মইতো একদিন তই তাৰমানে চাইকেল ধোৱাৰ পিছত তই নিজৰ গাটো পুৰা ফিনফিনাকৈ ধুইছা নেকি? তোৰ চাইকেল নাই দে, তই কেইদিনমানৰ মোৰ গা ধুৱাই না, সঁচা কথা ক'বচোন।
কেইদিন মূৰত একদিন হোৱা নাছিল ব্ৰাছ কেইদিন মনে কৰে ব্ৰাছটো সদাছে নকৰাই কিছু নেকি মনতে নাই এনা কৈছে এনা কৈছে ব্ৰাছ চাছ কৰিব লেঠা নাই গা চা ধুব লেঠা নাই আজি বিশ্বকৰ্মা পূজা দেখা পাই পেলাই মানুহ দেখাবৰ কাৰণে অলপমান ধুইছে আৰু চিকচিকা হয় কিন্তু তো মান বেয়া লাগব স্পৰ্টিংটো ভাল লাগছে কিন্তু বেলেগ নহ'লেও স্পৰ্টিংটো ভাল লাগছে কিন্তু জিলমিলি আছে মই বোলে কি হ'ল অঁ চাউজিঙি কাপোৰ পিন্ধিছি হা এতি দিন মিলে নাই নেপাৰ দিন মিলে দেখছে পুৰা মাৰি দিয়ে একদম চিটটোত মাৰে ৰ মোবাইলটো যাব মাৰি দে ধুনীয়া প্ৰীতম আজি প্ৰীতমৰ বাৰ্থডে আজি তাৰমানে একদম ধামাকা পাৰ্টি হ'ব লাগে আজি গাহৰি চাহৰি আনিব লাগে আচলতে হয়নে নহয় আনিবি না গাহৰি গাহৰি দি একদম মজা চুঙত দি পেলাই গাহৰি আহা তেতিয়া এই বাৰ্থডেটো মনত থাকিব তোৰ যে জন্মদিন আমি পালন কৰিছিলোঁ বিশ্বকৰ্মা পূজাৰ দিন তেতিয়াই মনত থাকিব এতিয়া এডাল মালা ধুনীয়াকৈ দিওঁ চাইকেলখনত একদম হেতে দে তিৰি ৰামচন্দ্ৰ আহিছে বহিছে ৰাইজ চাইকেল টাইকেল ধুলো মালা চালা দিলোঁ আৰু ধূপ চুপ লগালোঁ এতিয়া বিশ্বকৰ্মাক পূজা কৰা হৈ গ'ল এতিয়া আমাৰ মায়ে থকি দিছি থকি খাব লাগে এতিয়া ৰাকেশ জাতো আছে ৰঞ্জনো আছে গতিকে প্ৰীতমো আছে এতিয়া আমি এতিয়া থকি ভাঙছি মায়ে থকি খাব লাগে থকিৰ পিছত চাহ তাহ খাম এনেকৈ বলক চাই থাকক ভিডিঅ'টো এতিয়া আমাৰ তাত আছে কেইটামান লাজুকীয়া বান্দাৰ স্পৰ্টিংটো ঢাকান দিব খুজিছে এই আজি বিশ্বকৰ্মা পূজাত থকি খাই আছোঁ ৰ'ব গাজি খাই আছোঁ নহয় খুৱাই আছোঁ এন্দক প্ৰীতমক ৰঞ্জনক ৰাকেশক বোলে আছে আমাৰ তাত বহুত আলহী আছে আজি বোলে মোবাইল পিটকি আছে নৰেন্দ্ৰ মোদী মোক মাতছিলে যাবা নেকি কোনে মাতিছিল তোক নৰেন্দ্ৰ মোদী জন্মদিন খাব মাতছিল কেনেকৈ মাতিছিল ফোন কৰিছিল নে হোৱাটছআপ কৰিছিল আছিল বাৰু ক'ত আছিল গমেই হ'ব গম নাপাওঁ তোৰ লগত নেগলি গে হা মোক মাতছি কৈছে কি যাবি তোক পইচা নুখুজিবি গে মই একেলগে যাওঁ নেকি তাৰপিছত তাত কৈছে কি গাড়ীত নধৰে বোলে বহুত আৰ্মি আহিছিলে নধৰে কাৰণে তই ক'ব লাগিছিল মই পকেটত যাম দক আপোনাৰ ক'ব লাগিছিল তইতো সৰু মানুহ পকেটতে গুচি গেলি পকেটত দে যাম দে অলপ দেৰিকৈ যাম তোৰ জন্মদিনটো খাই যাব লাগিব আমি প্ৰীতম কি কিতাপ পঢ়ি আছা কি এখন চিধা ক'ত ধৰ বেঙা উল্টো কৰি ধৰি আছা কিতাপ কেনেকৈ ধৰিব লাগে সেই নাজানে কিতাপ পঢ়ি আছে এতিয়া আমাৰ চাহৰ পাৰ্টি চলিছে চাহত কি আছে বুন্দিয়া আৰু ভুজিয়া আমাৰ চাইনিজ লিখলে নাই আমাৰ চাইনাত নাই মই খাই যাওঁ তন্দুৰ চাই মিমি দিছে ঘৰত তোৰ কেনে লাগছি ছাগালৰ লাগছে ছাগলৰ লাত লাগছে ছাগলৰ লাত ঘৰত খাই থকা গম পাইছোঁ সেইকাৰণে গম পাইছা তই সত্যটো গম পাইছে সেইকাৰণে হয়নে নাকাজ কৰাটো শেষেই হ'ল দে দে খাওঁ ভালকৈ খাওঁ ভিডিঅ' নকৰোঁ দে খাওঁ এতিয়া গধূলি হ'ল গধূলি এতিয়া কৈছিলোঁ যে প্ৰীতমৰ জন্মদিন আজি গতিকে প্ৰীতমৰ জন্মদিন খাব আহি পাইছোঁ এইমাত্ৰ এতিয়া প্ৰীতমে কি কৰি আছে দেখাই আছোঁ ৰ'ব ৰাইজ চা প্ৰীতমে হাতত মোবাইল লৈ ফ্ৰী ফায়াৰ মাৰি আছে ৰাইজ ফ্ৰী ফায়াৰ মাৰিছে বাৰ্থডে হোৱাৰ অৱস্থা এতিয়া এই গোটেইকেইটা গেং হৈ লৈছে গোটেইকেইটা এই ৰাকেশ ৰঞ্জন প্ৰীতম গোটেই গেং হৈ লৈছে এতিয়া ফ্ৰী ফায়াৰ মাৰি আছে দিনো কাষ্টম মাৰি আছে নেকি ৰাইজ প্ৰীতমৰ হত্যাক দেখাই দিছোঁ এহান বাৰী কলো পাৰক যাব লাগে কি হান কলো পাৰ চব্জি বাগান কিটচেন গাৰ্ডেন নেকি এইটো কি ঘৰ এইটোত কি মানে হেৰি বনাই থকা আছে নেকি অঁ খানা বনাই থকা আছে নেকি অঁ তই ফ্ৰী ফায়াৰত লাগি আছা আজি বুঢ়ো আজি চান্স পাইছা তো নেকি চান্সতে ডেন্স মাৰি আছা পঢ়িব লগা হোৱা নাই আৰু হয়না ৰঞ্জনও নেকি একদম এইফালে চাওঁ এটা গিফ্ট আনিছিলোঁ শুনিছে না এতিয়া এটা তোৰ ফেভৰাইট বস্তু আছে চাবি খুলি পেলাই ফেভৰাইট পেকিং কৰাই আছে ফেভৰাইট আছে তো চাবিচোন তই অঁ চাবি হ'ব পাৰে এনে তই ভাল পোৱা বস্তুটো গেছ কৰচোন তই খাব পাৰা না চাওঁ চব কিয় ভাল পাবি চব ভাল নাপাৰ বেয়া পোৱা বস্তু আছে বহুত তথাপিতো আৰু হা কলম চলম দেচোন বাৰু খুলি চাওঁ পিছত গম পাম আমি কি হয় নেকি এই মামী আছে চাহ বনাই বুঢ়া চাহ তাহ বনাই আছে পাকঘৰত
মিচিকে আহিমান দিছে একদম তই হা এনে কৈছোন তই কি থাকিব পাৰে বুলি ভাবা তোমাৰ আছে নেকি হোলা কলমৰ ৰিফিল চিফিল নেকি কলমৰ ৰিফিল কি হ'ব পাৰে এনে তই গেছ ক'ত তই আইডিয়া নাই আকৌ দে খোল খুলিছে অঁ বহিম ৰ'বা সেটিংসটো নিচিনা সেটিংসটো খেলবা নোৱাৰোঁ পুৰা চেম মোৰ নিচিনা অলপ কম দামী বস্তুটো কিন্তু তোৰ ফেভৰাইট হয় না ফেভাৰাইট তোমাৰ বস্তু হয় না কিমান কিয়া এইটো অইল পেষ্টেল নেকি চাইছোন লেখা আছে নেকি চাই ল ৰঞ্জন ঘূৰা নাছে ঘূৰা নাছে বহুত বেলেগ চিষ্টেম সিজা কি বঢ়িয়া পাৰাই নাই গিফ্ট খেলবা হা বঢ়িয়া তোৰ তাতে অলপ পাইছিলোঁ ভাল লাগছে গিফ্টটো ভাল লাগছি না ঘূৰাবাই পাৰা নাই মজা লাগছে ঢাকানো আছে দে তাতে লৈ ল'ব পাৰিবি তেল দিবি তেল দি পেলাই হেৰি কৰিব লাগিব অইল পেষ্টেল চাইকেলে তাইকেলে লগাব পাৰিবি তই নাযায় বস্তুটো ঢাকা আছে না ভাল লাগছে আজি জন্মদিন তহঁতক চাওকচোন আজি নাপাই পোৱা দিছে জন্মদিনে আজি অলপ ফ্ৰী দে পঢ়া চলা লেথানে ৰাখাছিলোঁ পঢ়াৰ লেথানে আজি মানে হেৰি আৰু জন্মদিন দিনত মই পঢ়ি আছোঁ সঁচাকৈ না সঁচাকৈ কৈছে না অঁ অ'কে তেনেহ'লে ঠিকেই আছে প্ৰীতমৰ বায়েকে কাপোৰ জাপি আছে ধুনীয়াকৈ টিকলি আমাৰ জোন আছে আমাৰ ৰঞ্জন আছে ফ্ৰী লগ প্ৰীতমৰ এইগিলা গোটাই লগ আছি চাকচোন আকৌ ভালকৈ দেখুৱাই দিছোঁ এইগিলা গোটাই মানে সন্থা ফ্ৰী ফায়াৰ সন্থা ই নাই বাৰু সন্থাত এইগিলা গোটাই ফ্ৰী ফায়াৰৰ কথা আলোচনা কৰি আছে কাম নাই আৰু বেলেগ কি হ'ব মানে হা অঁ এনেই ভূতে ল'ম বেছি ফ্ৰী ফায়াৰৰ ভূতে বিদ্যা কৈছোঁ মই ফ্ৰী ফায়াৰৰ ভূতে ল'ম বেছি অঁ কি প্ৰীতম কোনে এইটো এইটো ভাগি ইয়া চাই আছে বোলে কেমেৰাত ফ্ৰী ফায়াৰৰ খেলা চলিছে কাষ্টম এটা আমাৰ খিলাৰী আৰু এটা খিলাৰী আমাৰ এই ৰঞ্জন আৰু এই এটা খিলাৰী নতুন আলহী মই চিনি নাপাওঁ বাৰু তেওঁ এটা খিলাৰী এই তিনিৰ মাজত পুৰা ধাৰাষাৰ কি বুলি কয় এইটো অঁ নৰে হ'লেওতো এতিয়া পাৰ্টিচিপেট কৰিছে না গেমত এতিয়া গোটাই দিয়ে তিনিটা খিলাৰী আৰু এতিয়া একদম হাহাকাৰ গেম হ'ব সাংঘাতিক অঁ প্ৰীতমৰ আছে আঙুলি স্পীড চাবচোন বাপৰে বাপ এতিয়া নাই ৰ'বা অলপমান আইডিয়া লাগিব অঁ এতিয়া কোন জয় হয় চাওঁ বাৰু কোন জিতে আজি অ' প্ৰীতম তই গিফ্টটো তোৰ মধুৰ বটল লোৱা দিছে হা গিফ্টটো তোৰ মধুৰ বটল দৌৰ মাৰি দিলি তোৰ তই খুলি চাব লাগে গম পাইছা না অঁ ৰেচপেক্ট বোলা বস্তু অলপ মাৰ তোৰ স্পীড আছে মই অলপ ব্যস্ত হৈছোঁ বাপ ব্যস্তটো তাৰ ফ্ৰী ফায়াৰ ব্যস্ত কম যায় গোটাই ইজুত যোগ গেছি গোটাই এতিয়া আমাৰ প্ৰীতমৰ জন্মদিনৰ চাহ আহি গ'ল চাওকচোন কিমান বস্তু দিছে এইটো কি বস্তু দিছে প্ৰীতম ধৰিব পৰা নাই মই এইটো পিঠে আহিবে পিঠা মালপোৱা টাইপ ন বুন্দিয়া দিছে কাটা নিমকি লাৰু এতিয়া চাহটো খাওঁ ৰ'ব ৰাইজ অঁ বঢ়িয়া থেংক ইউ পানী এগিলাচ লাগি দিয়ক ৰাইজ চাহ খোৱাৰ আগত এগিলাচ পানীৰ দৰকাৰ বহুত সেইটো কথা জানাটোহে বুজিব আৰু ৰাইজ চাওকচোন প্ৰীতমে কিমান গিফ্ট পাইছে চাওক আৰু কম্পাছটো দেখুৱাই দিচোন তই অঁ চাহ কিবা চকলেট টকলেট দিছে বহুত গিফ্ট আছে বাপৰে বাবা জন্মদিন ডাঙৰ জন্মদিন দিয়ক আজি বহুত গিফ্ট পাইছে কিবা চকলেট 5 ষ্টাৰ জেমছ ডেইৰী মিল্ক লগতে এইটো এটা কম্পাছো পাইছে আৰু পাইছে আৰু বহুত পাইছে বাৰু এইটো কম্পাছো এটা পাইছে ধুনীয়া কম্পাছ দিছে এইটো কোনে দিছে এইটো অকণমান দাদা অঁ ধুনীয়া কম্পাছ দিছে নাহ চকলেট ভাল নাপাওঁ নানা বুলি ক চকলেট নাখাওঁ তুমি চকলেট খাই মিঠা লাগে খাব লাগে ৰাইজ আমি বহুত কিবা কিবি কৰিলোঁ আজি দিনটো বিশ্বকৰ্মা পূজা পালন কৰিলোঁ চাইকেল ল'লোঁ এতিয়া আহি প্ৰীতমৰ জন্মদিনো খালোঁ এতিয়া লাহেকৈ ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আৰু আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে লৈছোঁ বিদায় গতিকে জয় আই অসম।